নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো নতুন এটি ভিডিঅ'লে। আজি একদম পুৰা আমি একদম মাবিৰাৰ পৰা একদম পুৰা চখে একদম তেজু যাবলৈ ওলাইছো। তেজু ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ তেজু মানে হেৰি ওলাব নে গাহৰি মাংস ওলাব নি? গাহৰি মাংস পুৰা দিব লাগিব আৰু আজি আনিম হা। 1 কেজি 2 কেজি মান আনিব লাগিব আৰু একদম তেজু চাই আহোঁগে। তেজু টাউনখনো কেনেকুৱা চাই আহোঁগে। অৰুণাচল যেতিয়া আহিছো তেজুখনো চাই যাওঁ বুলি ভাবিছো আৰু এইপিনে পুৰা দাদা একদম পুৰা গাড়ী একদম পুৰা ক্লিন কৰি আছে, পুৰা চাফা কৰি লৈছে। অলপ চাফ চিকুণকৈ যোৱাটো ভাল আৰু নিজৰে আপোনাৰ স্বাস্থ্যৰ কাৰণে ভাল। ফাইনেলি পাই গ'লো আমি একদম পুৰা আলুবাৰী দলং। এইপিনে একদম এইখন কি ব্ৰহ্মপুত্ৰ নদী। অৰুণাচলতো আছে আপোনাৰ ব্ৰহ্মপুত্ৰ নদী। ইয়াতে বিশ্ব আৰু বিজয়হঁতে ফটো চটো পুৰা লৈ আছে আৰু পুৰা ধুনীয়া চিনাৰী। কিমান দীঘল দলং। অ' দাদা দাদা আহি পিনে কেনেকুৱা লাগিছে? আহি ভাল লাগিছে। ভাল লাগিছে ন? দাদাৰ লগত এতিয়া আমি তেজু যাম, অলপ গাড়ী কামো আছে। এইপিনে চব নদীখন কাপোৰ কানি লৈ আহেঁতেন গা পা ধুই গ'লোহেঁতেন আৰু এতিয়া আমি কাপোৰ কানি নানিলোঁ সেইকাৰণে গা চা নুধুওঁ আৰু। অৰুণাচলত গোটেই একদম কাঠা গছ বোৱা তামাম কাঠা গছ বে। পুৰা ইয়াত তাৰমানে অৰুণাচলত একদম কাঠা গছ পুৰা খেতি কৰে বে। ফাইনেলি পাই গ'লোহি আমি পুৰা একদম তেজু আপোনাৰ এয়াৰপৰ্ট পুৰা এয়া হ'ল আপোনাৰ তেজু এয়াৰপৰ্ট। ইয়াতে আপোনাৰ নিজৰ ঘৰলৈ বুলিও যাব পাৰি। অৰুণাচলৰ পৰা একদম গুৱাহাটী যোৰহাট কোনো কথা নাই আৰু একদম পুৰা উঠি দিলেই হৈ গ'ল আৰু ন' টেনশ্যন। চুইটকৈ পাই যাম একদম গুৱাহাটী বা যোৰহাট আপুনি ন' টেনশ্যন। পুৰা তেজু টাউন একদম সোমাই গ'ল দেই। ৱেলকাম টু দি তেজু টাউন। এতিয়া আমি তেজু টাউনলৈ সোমাই গৈছোঁ আৰু লাহেকৈ। বিশ্ব চলোৱা পুৰা গাড়ী চলোৱা আৰু এয়া হ'ল আপোনাৰ তেজু আপোনাৰ কলেজ পাই গ'লোহি। চাই লওক মেইন গেট পাই গ'লোহি। তেজু কলেজৰ গেট আপোনাৰ সন্মুখতে আমি পাৰ হৈ গৈছোঁ লাহেকৈ আৰু ফাইনেলি পাই গ'লোহি। এতিয়া আমি পাৰ্টিন ছাৰ ঘৰত এতিয়া একদম পুৰা ডাঙৰ কুকুৰ আছে। সোমাবলৈ এতিয়া ভয়ে লাগিছে। একদম পুৰা একদম কুকুৰকেইটাখন এইপিনে পোৱালি দি থৈছে। এইপিনে এজনীয়ে এইপিনে কুকুৰ পোৱালি আছে। এইপিনে দাদাই এইপিনে ব্ৰাছ কৰি আছে। বহুত মৰম লগা কুকুৰ পোৱালি আছে পাই। আমাক দেখি পানি প্ৰায় কুকুৰবিলাকে আদৰি নিছে আৰু পোৱালিবিলাকে। এতিয়া আমি সোমাই যাম পাৰ্টিন ছাৰ ঘৰত। এয়া পাৰ্টিন ছাৰ ঘৰত পুৰা চাহ দিছে এতিয়া আমাৰ নবৌৱে, পাৰ্টিন ছাৰ নবৌৱে। পুৰা খাই লওঁ আৰু মেকেন চাহ খাই ল। বিজয় ভাই চাহ খাই লোৱা। পুৰা খাব লাগে দেই। খাই লওঁ এতিয়া চাহটো। বঢ়িয়া বনোৱা আছে একদম অৰুণাচলী চাহ খাই দিছোঁ আৰু এতিয়া তাৰমানে দাদাৰ ভানখন অলপ পিছৰ আপোনাৰ চকেট জাম্পাৰ ভুচিং গৈ আছে। অলপ ঠিক কৰাই ল'ম বুলি ভাবিছোঁ। তেজু আপোনাৰ তেজত বিশেষকৈ আমাৰ বহুত বেয়া লাগিছে। তাৰমানে আহোঁতে আপোনাৰ ধাম পুৰা ঠেকেচিয়া নাই একদম পুৰা গাত লাগি যোৱা নিচিনা লাগে। সেইকাৰণে অলপ ঠিক কৰি লওক আৰু দাদা হয় নাই? আপোনাৰ গাড়ীখন অলপ ভুচিংটো লগাই ল'লে অলপ চলাই ভাল পাব ন। সোমাই গ'লো এতিয়া পুৰা একদম তেজুৰ আপোনাৰ চব্জি মাৰ্কেটত পুৰা দাদাহঁতে পুৰা কিবা কিবি লয় বোলে আৰু কিবা তো অৰুণাচল তেজুত সোমাই গ'লো হোটেলত। এতিয়া পুৰা স্পেচিয়েল পৰঠা বনাই দিলে আমাৰ হোটেল লাগে। এতিয়া দাদাই মই পুৰা খাই লওঁ। দাদাই খাই আছে এতিয়া ময়ো খাম পুৰা দিম আৰু এইপিনে খাই আছে বিশ্ব মেকেন বিজয় পুৰা দি আছে। এতিয়া আমি দাদাহঁতৰ লগত আমি তেজু মন্দিৰ আহিছোঁ। বিশেষকৈ ইয়াত সোমাই যাওঁ। মন্দিৰ নেকি?
জয় নাগৰাজ, জয় নাগৰাজ। টাউনৰ মাজত আছে আপোনাৰ, এয়া হ'ল আপোনাৰ হনুমান মন্দিৰ। কেইবাটাও মন্দিৰ লাগি আছে আপোনাৰ, দেখুৱাই আছোঁ আপোনালোকক। এয়া হ'ল আপোনাৰ শিৱ মন্দিৰ আহিছোঁ, পূৰা লাগি আছে একদম। এয়া হ'ল আপোনাৰ শিৱ মন্দিৰ, হ'ল আপোনাৰ শনি মন্দিৰ। বিশেষকৈ আজি বন আছে। এয়া হৈছে কালী মন্দিৰ আৰু দেখুৱাই আছোঁ আপোনালোকক। এয়া হ'ল আপোনাৰ বৌদ্ধ মন্দিৰ। এতিয়া আহি পিনি আমি প্ৰায় তেজু আপোনাৰ বৌদ্ধ মন্দিৰত সোমালোঁ। এয়া হ'ল আপোনাৰ মন্দিৰৰ ভান্তে। লগ পাই পিনি বহুত ভাল লাগিলে দাদাক। নমস্কাৰ দাদা। ভালেই লাগিছে। মই আপুনি ইয়াতে থাকে ন দাদা? ইয়াতে থাকে। মই কিমান বছৰ হ'ল ইয়াত থকা? ইয়াতে হ'ল আপোনাৰ 2012 পৰা থাকিছোঁ মই। 2012 চনৰ পৰা দাদা ইয়াতে থাকে আৰু লগ পাই পিনি বহুত ভাল লাগিলে। বহি আছোঁ ইয়াতে। হয় হয়, থেংক ইউ থেংক ইউ। এতিয়া তাৰমানে বৌদ্ধ মন্দিৰ আপোনাৰ য'ত আপোনাৰ ভক্তসকল থাকে তাতে আমি অলপ বহিছোঁ, ৰেষ্ট লৈছোঁ। বিশেষকৈ আমাৰ দাদা তাৰমানে দাদাৰ লগৰ যিজন আপোনাৰ ভান্তে, দাদাৰ লগৰ একেলগতে পঢ়া তাৰমানে ক্লাছ ফ্ৰেণ্ড বুলি ক'ব লাগিব ন? হয়, একেলগতে আপোনাৰ ডাঙৰ দীঘল হৈছে। লগ পাই পিনি বহুত ভাল লাগিলে। দাদা বিশেষকৈ ভান্তে নহ'লে এতিয়া বিয়া বাৰু পাতি পূৰা আজৰি আৰু। বোলে একদম পূৰা দাদা জেলপি লৈ বোলে একদম পূৰা গৰম গৰম জেলপি লৈ লৈ বোলে ঘৰৰ কাৰণে পূৰা গৰম গৰম খাই মজা লাগিব ন দাদা? ভাল লাগিব। জেলপি খাই দাদাই বহুত ভাল পায় একদম, গোটেই সেইকাৰণে চেহেৰাটো পূৰা একদম জেলপি নিচিনা। এতিয়া দাদাৰ গাড়ীখনত অলপ পেপাৰ অলপ লগাই লওঁ বুলি ভাবিছোঁ আৰু ডেক'ৰেশ্যন অলপো কৰি লওঁ বুলি ভাবিছোঁ। এতিয়া পূৰা ভানত আমাৰ দাদাৰ ভানত পূৰা ডেক'ৰেশ্যন চলাই থকা আছে বৰ্তমান। পূৰা অলপ ক্লিন কৰি নিওঁ বুলি ভাবিছোঁ। আপোনাৰ দাদাৰ ভানখন অলপ ধুনীয়া হ'ব দেখিবলৈ। এতিয়া আহি তাৰমানে একদম গাটো একদম পূৰা ভাগৰ লাগি গ'ল, পুৱা ইঙা লাগিছে একদম। বাটতে ওৱান শ্বপ এখন পালোঁ, ওৱান শ্বপৰ পৰা একদম পূৰা বিয়ে লৈ আহিছোঁ, একদম পূৰা দিব লাগিব। মেকেন ভাই, মেকেন ভাই, পূৰা একদম লোকেল ব্ৰহ্মপুত্ৰ মাছ ওলাই আছে একদম, তাকে অলপ লৈ যাম বুলি ভাবিছোঁ। মেকেনৰ ঘৰত একদম পূৰা দিব লাগিব আৰু। কিমান কেজি? 1 কেজি 200 টকা, পূৰা সস্তা আছে একদম। লোকেল মাছ, ফ্ৰেছ মাছ পূৰা দিবগৈ লাগিব আৰু। একদম পূৰা মেকেনৰ ঘৰত পূৰা ভাতটো দিছে। এতিয়া খাই বৈ আমি পূৰা আজৰি হৈ লওঁ বৰ্তমান। এতিয়া আমি ৰাতি ঘৰলৈ ৰাওনা হ'ম, অসমলৈ বিশেষকৈ। এতিয়া খাই বৈ পূৰা আজৰি হৈ লওঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। বাই বাই, আকৌ লগ পাম ঘৰত।